সঞ্চয় কৰিব পাৰে। পৰকালত ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল আছে পৰিবাহা কান্দি। আজি নিমন্ত্ৰণ পায়ো আহিব পৰা ব্যৱস্থা থকা স্বত্বেও বিভিন্ন কাৰণ দেখুৱাই যদি নাহোঁ, এতিয়া আজিৰ পৰকালৰ ধন লৈ যাবলগীয়া ধনৰ পৰা মোৰ জীৱটো বঞ্চিত হ'ব। তেতিয়া আমি কি হ'ম? পৰকালত গৈ কান্দিবগৈ লাগে। নকৰিও জন্ম বিধা, শুনা ইটো কৃষ্ণ কথা, সুৰা ৰাম নাম গলে বান্ধি, ঐত আয়ু পাতক হইলে, ঘূৰ পৰ লোকে গইলে, আকে লাগি মৰি বাহা কান্দি। আপোনালোকৰ এইখন গাঁৱত আজি বহুতে কান্দি আছে। এই যিটো গাঁও আপোনালোকে মুকুন্দ মুৰাৰী গাঁও, এইখন গাঁৱৰ চাৰিসীমাত থকা বহুত গৃহস্থীয়ে ভাগৱতৰ মতে কান্দি আছে। কিয়? আমাৰ অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, অভাৱৰ সীমা নাই, নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি এইখন গাঁৱত বাস কৰি থকা গৃহস্থীয়ে কোনোবাই দুবেলা দুমুঠি মনে ভবা মতে খাব নোৱাৰে কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰে কাৰণে, কাষৰ মানুহবোৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজত খাপ পোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰে কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰে কাৰণে, কাষৰ মানুহবোৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। চুইচ টিপিলে পোহৰ আহিব লাগে, চুইচ টিপিলে ফেন ঘূৰে, চুইচ টিপিলে গীৰ্জাত পানী গৰম হয়। সব চুইচ টিপিয়ে সমস্যা সমাধান কৰিছে। এঘৰে আকৌ তেওঁৰ দৰে সমস্যাখিনি সমাধান কৰিব নোৱাৰি অভাৱত কান্দি আছে, ইত্যাদি ইত্যাদি। সীমা একেটাই, এজনে অভাৱমুক্ত, এজনে অভাৱযুক্ত। এই কথাবিলাক ক'ৰ পৰা আহি আছে? প্ৰাৰব্ধ কালৰ পৰা। মনত ৰাখিব কথাটো। প্ৰাৰব্ধ পুণ্য লৈ, বেছি পুণ্য লৈ য'তেই জন্মগ্ৰহণ নকৰক, মহানগৰতে হওক বা চহৰতে হওক, নদী পাৰতে হওক বা পাহাৰৰ ওপৰতে হওক, বেছি পুণ্য লৈ এজন সি সকলোতকৈ ওপৰত থাকিব, মধ্যম পুণ্য লৈ এজন মধ্যমত থাকিব, কম পুণ্য লৈ এজন কমত থাকিব। আমাৰ পুণ্যৰ অনুপাতেহে ভগৱানে আমাক প্ৰতিষ্ঠা কৰিব। এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। পৰীক্ষকে পৰীক্ষাৰ বহি চাই ছাত্ৰই পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰিহে উপাধিটো দিব পাৰিব। তেওঁ ষ্টেণ্ড কৰিছেনে, ডিষ্টিংশ্যন পাইছেনে, ষ্টাৰ পাইছেনে, ফাৰ্ষ্ট ডিভিজন নে, ছেকেণ্ড ডিভিজন নে, থাৰ্ড ডিভিজন, তাৰ ওপৰতহে কৰিব। তেওঁ নিজা ইচ্ছাৰে কাৰোবাক ষ্টেণ্ড কৰা বা ডিষ্টিংশ্যন পাব নোৱাৰে। ভগৱান হ'ল বুলি আমাক ইচ্ছা কৰিয়ে সুখ দুখ দিব নোৱাৰে। আমাৰ সুখ দুখটো কৰ্মৰ লগত জড়িত হৈ থাকিব। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত হৈ আছে। সৎ কাম কৰিলে সুখ, অসৎ কাম কৰিলে দুখ। গতিকে আমাৰ সুখ দুখবিলাক এই জন্মত যিটো ভুগি আছো, সেইটো পূৰ্ব জন্মৰ কৰ্মফলে ভুগি আছো। এই জন্মটোৰ পিছৰ জন্মলৈ মানে প্ৰাৰব্ধটো আৰব্ধত ভোগ কৰি আছো, আৰব্ধটো অনাৰব্ধলৈ কঢ়িয়াই আনিব লাগিব। এজন চাকৰি কৰা মানুহে এতিয়া এপ্ৰিল মাহত মাৰ্চ মাহৰ দৰমহাটোহে ভোগ কৰি আছে। মাৰ্চ মাহৰ দৰমহা, এপ্ৰিল মাহৰ দৰমহাটো মে মাহতে ভোগ কৰিব। এইটো যেনেকৈ বাস্তৱ সত্য, ঠিক তেনেকৈ আমাৰ জীৱবিলাকে পূৰ্ব জন্মৰ পুণ্য ফলে এই জন্মত ভোগ কৰি আছে। আপুনি যদি পকা ঘৰৰ তলত আছে, গাড়ী মটৰ ফুৰিছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে, তেতিয়া আপুনি পূৰ্ব পুণ্যৰ ফলটো ভোগ কৰি আছে। এইবিলাক ভোগ কৰি থাকিও যিজনে ঈশ্বৰৰ নাম নলয়, সেইজনে ঈশ্বৰক তেওঁক নেৰে। এই তথ্য ভাগৱতে দিছে যে সকলো থাকিও যিজনে ঈশ্বৰৰ নাম নেলে, সেইজনকো ঈশ্বৰে নেৰে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক অনিষ্ট কৰি, তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। সকলো থাকিও যিজনে ঈশ্বৰৰ নাম লয়, তেওঁ সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে। কিন্তু আমাৰ স্বাভাৱিকতে কি হয়? ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ হলে আমাৰ অভিমান হৈ যায়। আমি ঈশ্বৰৰ প্ৰতি পিঠি দিওঁ, ভকতৰ সংগলৈকে নাযাওঁ, নামঘৰলৈ নাযাওঁ, গাটো ধুই ধূপ এডাল জ্বলাবলৈ আমাৰ সময় নোলায়। ভগৱানে কৈছে তাকো মই নাম লোৱা বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোৰ নাম ল'বলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ
সংসাৰৰ সাগৰে সেইদিনা বিপদত পৰি মোৰ নাম ললে তেওঁক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে অ আপদ কালত ত্ৰাহি ত্ৰাহি বুলৈ নবুলে সম্পদ কালে এই প্ৰাংক প্ৰতিতুষ্ট ভুইবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কয় গতিকে আমাৰ বিনাশী লগত নিব নোৱাৰা ধন সম্পদৰ মোহত পৰি আমি যাতে ভক্তি পথলৈ পিছি দিব লগা নহয় তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব ভাগৱতে আমাক সজাগ কৰি দিছে কি বুলি আমাৰ পাঁচটা অহংকাৰে আমাক ভক্তি কৰিবলৈ নিদিয়ে মনত ৰাখিব কাৰবাৰ যদি আছে আজি ইয়াতে এৰি থৈ যাব কি অহংকাৰ জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবশ যত স্তুতি বৰ্ধে পঞ্চতৈ ভক্তি কন্তকঃ এই পাঁচটা ভগৱতীৰ কন্তক বুলি কৈছে এই পাঁচটা ভাৱনাই আমাক ঈশ্বৰ ভক্তি কৰিব নিদিয়ে কেনেকৈ মই এইখন গাঁৱৰ উচ্চ জাতিৰ মানুহ জাতিক লৈ যদি কোনোবাই অহংকাৰ কৰে তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নিজৰ জাতিক লৈ যদি উচ্চ জাতি বুলি গৰ্ব কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে বিদ্যা মই গাঁওখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী পুথিগত ডিগ্ৰী আৰু দ্বিতীয়জনৰ নাই এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব মহাতঞ্চ মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই এই বুলি বিনাশী লগত নিব নোৱাৰা ধনক লৈ যদি গৰ্ব কৰে তেওঁ ঈশ্বৰ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে ৰূপ আমাৰ কিছুমান মানুহ বগা চগা দেখিবলৈ ধুনীয়া হলে কোলা মানুহ ফালে নাচাই এটো স্বভাৱ আছে যদি এৰিব দে কাৰণ ৰূপ সৌন্দৰ্যবিলাক ভগৱন্ত প্ৰদত্ত আপুনি এইখন গাঁৱত এই জন্মত ধুনীয়া ছোৱালী বগা চগা ধৰি ধুনীয়া ছোৱালী বোৱাৰী এটা ডেকা ল'ৰা এজন মতা মানুহ এগৰাকী মাইকী মানুহ হ'বলৈ পূৰ্ব জন্মতে সাধনা কৰি আহিছে এই কাৰণে আপোনাক এই জন্মত ধুনীয়া বগা চগা কৰি এজনী ছোৱালী বোৱাৰী বা ডেকা ল'ৰা বা এজন মতা বা মাইকী মানুহ কৰি পঠিয়াইছে কিন্তু আপুনি ৰূপক লৈ যদি গৰ্ব কৰে তেতিয়া সুন্দৰক মান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে আপুনি মইনো কোন এদিন নাৰদে গৈ পেলাই বৈকুণ্ঠত গৈ ভগৱন্তৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লেগে কি বুলি যে প্ৰভু মৰ্ত্যত মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি দ্বিতীয় নাই কৃষ্ণই মিচিককে হাঁহি মাৰি ক'লে এই নাৰদ মোৰ আগতে যি ক'লা এইটো কথা আৰু আনৰ আগত নক'বা নাৰদে মনে মনে শুনি থাকি পেলাই যেতিয়া ওলাই আহিলে আকৌ তেতিয়া নামি অহাৰ লগে লগে তেওঁ আকৌ মনলৈ ভাৱটো আহি গ'ল মই দেখিবলৈ ধুনীয়া এইটো ক'লেও অপৰাধ হয়নে ভগৱানটো সকলোৰে হৃদয় আছে কোনে কি ভাবে জানে এওঁ আকৌ অহংকাৰটো আহি গ'ল এই অহংকাৰটো যদি মই এওঁক মাৰি পেলাব নোৱাৰো বা সংস্কাৰ কৰি দিব নোৱাৰো এই অহংকাৰেই এদিন এওঁক সমাজৰ পৰা আঁতৰাই লৈ যাব ভগৱন্তৰ এটা বৈশিষ্ট্য আছে ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে সমস্ত বিপদৰ পৰা ভগৱন্তক উদ্ধাৰ কৰে গতিকে নাৰদ পৰম ভক্ত গতিকে তেওঁ কি কৰিলে বাটে গৈ থকা বাটতে তেওঁ যুগবলে স্বয়ম্বৰ এখন পাতি তেওঁক মানে সংস্কাৰ কৰাৰ ব্যৱস্থাটো গ্ৰহণ কৰিলে আৰু স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী তেওঁ সুন্দৰকে মালা পিন্ধাব নাৰদে ভাবিলে মোতকেতো সুন্দৰ দ্বিতীয় ব্যক্তি নাই এইগৰাকীক আজি মই লোৱা হ'ব এই বুলি প্ৰথম স্বয়ম্বৰৰ আসনতে গৈ নাৰদ বহি আছে কাষতে গন্ধৰ্ব দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক ধুনীয়া তাৰপিছত ৰজা মহাৰজা একেবাৰে শেষত কৃষ্ণ বহি আছে গতিকে কইনাই যেতিয়া মানে মালা লৈ আহিলে নাৰদে ভাবিলে আজিতো মোৰ ডিঙিত সোমাবই আৰু এই বুলি ওচৰত পোৱাৰ লগে লগে যেতিয়া ডিঙিটো আগবঢ়াই দিছে কইনাই তেওঁলৈ কটাক্ষ দৃষ্টি চাই যেতিয়া আগবাঢ়ি গ'ল তেতিয়া গন্ধৰ্বজনক ক'লে হেৰা কি হ'ল কথাটো বোলে আইন এখন চোৱাগেচোন আইন এখন চাইছে নাৰদ বান্দৰ হৈ আছে নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে নাৰদে গম পাই গ'ল এইটো প্ৰভুৰ কাম প্ৰভু আজি তুমি মোক এই কাম কৰি মোক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলা তুমিও কিন্তু এদিন বান্দৰৰ সহায় লৈয়ে উদ্ধাৰ হ'ব লাগিব এই বুলি অভিশাপ দি দিলে গতিকে সেইকাৰণে ভকতৰ অভিশাপত ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিবলগীয়া আছে এইবোৰ একোটা একোটা কাহিনী উপকাহিনী মনত ৰাখিব ইয়াৰ মাজেদি আমাক নৈতিক শিক্ষা দিয়াৰ কথা গুৰুজনে ব্যৱস্থা কৰি আছে যে আমি লগত নিব নোৱাৰা সম্পদক লৈ যাতে আমি কোনো কাৰণতে গৰ্ব অহংকাৰ কৰিব লগা নহয় এই তথ্য আমাক দিছে তাৰপিছত কৈছে যে আমি এটা সংসাৰ নামৰ গাত এটা পৰি আছো
ৰাতিপুৱা বেলি উদয় আৰু অস্ত যোৱাৰ লগে লগে এই কাল নামৰ শব্দটোৱে আমাক দিনে দিনে দংশন কৰি আছে গতিকে আমি দিনে দিনে মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছো গতিকে আমাক কৃষ্ণ বিনে আনে কোনে উদ্ধাৰ কৰিব আমি কৃষ্ণ ভক্তি বিনা আমাক উদ্ধাৰ কৰা বিকল্প নাই তোমাৰো মুখৰ বাণী জানিয়া হেনবা ধৰৈ তৰৈ ইটো দুৰ্ঘুৰ সংসাৰ তোমাৰ মুখৰ বাণী মানে বেদৰ বাণী ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত এইবিলাক কথা যদি আমি মান্যতা দিওঁ আমি শুনিলেই নহব তাক আমি উপলব্ধি কৰিব লাগিব উপলব্ধিৰ দ্বাৰা আমি আমাৰ জীৱনবিলাক সংস্কাৰ হয় যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই এতিয়া আমি যিমান সময়লৈকে কথাখিনি আলোচনা কৰিছো ইয়াৰ প্ৰতিটো কথা আমি উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ আনে যদি আমি উপলব্ধি নকৰো তেতিয়াহলে আমাৰ সংস্কাৰ নহয় সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে আপোনাক যিটো জ্ঞান ভগৱানে দিছে প্ৰতিভা হিচাপে তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিবা বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিবা দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত্নি প্ৰতিষ্ঠা কৰিবলৈ শিকিবা যেতিয়া ধৰ্মত্নি প্ৰতিষ্ঠা কৰিবা ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্মই তেতিয়াহে তোমাক ৰাখিব পাৰিব ধৰ্ম একো হতু হন্তি ধৰ্মই আপোনাক তেতিয়াই মাৰিব যদি আপুনি ধৰ্মৰ নীতি আদৰ্শ মানি চলা নাই সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে systematic knowledge is science realized science is philosophy realized philosophy is the religion is the highest sense of philosophy প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম ধৰ্মটোৱে আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই শংকৰদেৱে এটা বাক্য বুজাই দিছে যে যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত সবে লুকায় এই মতে যত বিশ্ব সমস্ত কৃষ্ণৰে জানা সবে যাই অষ্ট প্ৰকৃতি জগতত যিমান বিলাক জীৱ-জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ নাই এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব এমএলএ মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাওয়ালা ৰিক্সাওয়ালাও কৃষ্ণতে বিলীন হ'ব লাগিব এইখন গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই এইকাৰণে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় এই তথ্যবোৰ নজনাৰ কাৰণে আজি আমাৰ সমাজত বিভাজন হৈ আছে যে আমি বহুতে বিভিন্ন দেৱ দেৱতাৰ পূজা আমি আচৰণ কৰিছো কিন্তু আমাক মহাপুৰুষ মাধৱদেৱে ভক্তি ৰত্নাৱলীত কৈছে ভকতি পন্থত এক দেৱনাৰায়ণ শুনা আৰু একে বাসুদেৱদেহে কৰিবা ভকতি নকৰিব আনক একো দেৱতাতৰ ৰতি ভকতি পন্থত এক দেৱনাৰায়ণ শুনাৰ হেতু সাৱধান কৰি মন ৰজগুণে ব্ৰহ্মাৰূপে সৃষ্টি সৃজিলন্ত তমগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত সত্যগুণে বিষ্ণুৰূপে সৃষ্টি পালিলন্ত তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত জৈৱী ভজনী হুন্ত তিনি ঈশ্বৰ তথাপিতো বিষ্ণু দেখে কীৰ্তি মনুষ্যৰ গতিকে এক ভক্তি পথত এক দেৱ ঈশ্বৰক আমি ভজিব লাগে যদিও ব্ৰহ্মা হৰ গুণত যদিও ঈশ্বৰ যদিও তেওঁলোক তিনিজনকে আমি ভজিব লাগে কিন্তু আমাৰ ভজন বিষ্ণু ভজনতে আমাৰ মনুষ্যৰ কীৰ্তি হ'ব কাৰণ এইকেইটা গুণনাম শিৱ এই হ'ব শিৱ শিৱ ঘোষিও সদায় ৰাম নাম বিনে বান্ধৱ শিৱ ভগৱন্তৰ হাজাৰটা নামৰ অন্যতম নাম শিৱ মানে মংগলময় এতিয়া আমাৰ শিৱক নি পেলাই বেলেগ বেলেগ ৰূপত ব্যৱহাৰ কৰিছে হেতু পুৰাণৰ মতে আমাৰ মানুহে কাম কৰি আছে কিন্তু আসল শিৱ হ'ল ভগৱন্তৰ অন্যতম নাম যেতিয়া সংহাৰ কৰে আপোনালোকৰ এইখন গাঁৱত কমল নামৰ মাষ্টৰ এজন আছে যেতিয়া স্কুললৈ নিৰ্দিষ্ট সময়ত ওলাই যায় মানুহে দেখিলে কয় কমল মাষ্টৰ আহিছে স্কুললৈ যোৱাৰ আগতে বাৰীত যদি কিবা শাক পাচলি কৰাৰ কাৰণে হাল বাবৰ কাৰণে গৰু হাল বা নাঙলটো লৈ যায় তেতিয়া ক'ব হালুৱা আহিছে যেতিয়া স্কুলৰ পৰা আহি মাছ দুটা ধৰো বুলি জালখন হাতত লৈ যাব তেতিয়া ক'ব জালুৱা আহিছে এটো গুণ নামহে মনত ৰাখিব আসল মানে মূল বস্তুটো হৈছে মাষ্টৰ গতিকে এইকেইটা গুণ নাম যে আসল বিষ্ণু যেতিয়া তেওঁ সৃজন কৰে তেওঁৰ নামটো ব্ৰহ্মা সৃজনৰ সময়ত ব্ৰহ্মা নাম পায় আৰু যেতিয়া সংহাৰ কৰে শিৱ বা হৰ
আৰু যেতিয়া পালন কৰে বিষ্ণু যদ্যপি ভজনী শুদ্ধ তিনিও ঈশ্বৰ যদিও মানে প্ৰত্যক্ষ দৃষ্টি তিনিজনে ঈশ্বৰৰ হিচাপে ভজিব লাগে কিন্তু বিষ্ণু তেখেত সিদ্ধি মনুষ্য আমি কেৱল বিষ্ণু ভজিলে ঈশ্বৰক ভজিলে সব দেৱতা সন্তুষ্ট হয় যিজনৰ ত্ৰিপিটিত পুষ্ট হ'ব দেৱ জানিবা কিজনৰ পিতৃ একক কৃষ্ণ দেৱ আমাৰ সকলোৰে পিতৃ কৃষ্ণ কৃষ্ণ যদি সন্তুষ্ট হয় সব দেৱতা সন্তুষ্ট হয় কৃষ্ণৰ নাম লৈ যদি যায় সব দেৱতা তেওঁ পিছত যায় যিটো জনে যায় হৰি নাম সেবি পাছত পুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাপ সমস্ত হৰৈ আপুনি কৃষ্ণ বুলি কৈ যোৱাৰ লগে লগে কৃষ্ণ আপোনাৰ পিছত যাব আৰু কৃষ্ণ যত যাব তেওঁ আজ্ঞাবাহী ভিত্ৰ দেৱতা সকল তাৰ পিছতে যাব আমি বাস্তৱত যদি যাওঁ মুখ্যমন্ত্ৰী যদি আপোনালোকৰ নামঘৰলৈ আহে সমষ্টিৰ বাকি এমএলএ মিনিষ্টাৰ বা দলীয় বিলাকক আমি বেলেগে চিঠি দি মাতিব নালাগে মুখ্যমন্ত্ৰী অহাৰ গম পালে যেনেকৈ সকলো মানে এমএলএ মিনিষ্টাৰৰ পৰা ধৰি দলীয় কৰ্মীবিলাক নিজে আহি গোট খাই যায় যেনেকৈ ভগৱন্ত যত যায় সব দেৱতা তাতে নিজে গোট খাই যায় দেৱতাক আৰু বেলেগকে মাতিব নালাগে এই তথ্য আমাক কি আছে এইখিনি নজনাৰ কাৰণে আজি আমাৰ সমাজত বিশৃংখল হৈ আছে সেইকাৰণে কৈছে নম নম নমাই মাথ হে প্ৰভু জগন্নাথ পৰাগতি সম্প্ৰতি আমাৰ তোমাক নমস্কাৰ জনাইছো আমি সদায় ভগৱন্তক নমস্কাৰ নজনোৱাকে কোনো কৰ্মত অগ্ৰগতি হ'ব নালাগে আৰু কোনো যাত্ৰা আমি ভগৱন্তৰ নাম উচ্চাৰণ নকৰাকৈ যাব নালাগে মনত ৰাখিব আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা ফালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমি যিবোৰ কৰ্ম কৰোঁ আমাৰ কৰ্মবিলাকত এটা কামনা বা বাসনা সোমাই থাকে আমি যলৈকে যাত্ৰা কৰোঁ যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য নথকা কোনো যাত্ৰা কোনো মানুহে নকৰে কোনোবা এটা কামনা বাসনা নথকা কাম কোনো মানুহে নকৰে এতিয়া প্ৰশ্ন হ'ল যে আপুনি কৰা কামৰ কামনা আৰু বাসনা আপুনি কৰিবলৈ যাত্ৰা কৰি ওলোৱা যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কোনে পূৰণ কৰিব ভগৱানে কৈছে মই কৰিম মই পূৰ্ণ কাম তুমি অকাম মই স্বতন্ত্ৰ তুমি পৰতন্ত্ৰ তুমি বহুত দিনৰ পৰা যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাঢ়িও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ মই স্বতন্ত্ৰ তুমি পৰতন্ত্ৰ মই পূৰ্ণ কাম তুমি অকাম এই কথা জানি সকলো কৰ্ম মুঠ অৰ্পণ কৰি কৰিবলৈ শিকিবা যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ দেৱে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন মই কৰিছো বুলি অহংকাৰে নকৰিব আজি আমাৰ এই তথ্য নজনা বহুত মানুহে মই কৰিছো বুলি গৈ খুব বিচাৰি পাই দুখৰ উপৰি দুখ আপুনি মইনো কোন মই ভাৱনাৰে কৰা কৰ্মবিলাক অহংকাৰ বুলি আমাৰ শাস্ত্ৰত উল্লেখ কৰিছে সমস্ত কৰ্মক মই কৰো বুলি মানে অহংকাৰ বুলি তাক জানিবা আপুনি ভকতৰ সৰ্ব দুখ সহিবাক পাৰো দৰ্পদন অহংকাৰ সহিতে নপাৰো গৰ্ব অহংকাৰ সহিতে নপাৰো আপুনি মইনো কোন তেওঁৰ বাহন গৰুণ্ড পক্ষীয়ে এদিন মনতে ভাবিছিল মোৰ সমান বলৱান প্ৰাণী পৃথিৱীত দ্বিতীয় নাই কাৰণ মোৰ পিঠিত নুঠিলে ভগৱন্ত এখণ্ডকো কেনিও যাব নোৱাৰে তেওঁ মনতে ভাবিছিলে ভগৱন্ত সকলোৰে হৃদয়তে আছে আপুনি কি ভাবে সব জানে এই অহংকাৰ হ'ল গতিকে এই অহংকাৰটো যদি মই মাৰি পেলাব নোৱাৰো অৰ্থাৎ সংস্কাৰ কৰি দিওঁ মৰা মানে সংস্কাৰ কৰি দিব নোৱাৰো তেতিয়াহ'লে এই অহংকাৰে তেওঁক এদিন সমাজৰ পৰা আঁতৰাই লৈ গুচি যাব গতিকে গৰুণ্ড পক্ষীক মানে সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ পিঠিত নুঠাব এদিন দুদিনকৈ ৩-৪ দিন পাৰ হ'ল গৰুণ্ড পক্ষীয়ে ভাবিছে আৰে প্ৰভুদেৱো মোৰ পিঠিত নুঠি দিনটোত এবাৰ কেনিবা নগ'লে নহয় আজি 4 দিন হ'ল মোৰ পিঠিত উঠা নাই মোক দেখা নাই কাৰণে উঠা নাই নেকি এই বুলি মোক দেখা দিবৰ কাৰণে আগবাঢ়ি গৈছে কৃষ্ণ কিয় আহিছে গম পালে গৰুৰ আহিলা বোলে হয় তুমি ভাল কৰিলা পিছে তুমি এটা কাম কৰাচোন কওকচোন এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে মই দেখা কৰিবলৈ মাতিছে বুলি কোৱাগে প্ৰভুৰ নিৰ্দেশ পাই আনন্দত উৎফুল্লিত হৈ তেওঁ মানে পাহাৰৰ দাঁতি গৈ পালেগৈ হনুমান একদম দীঘলী শুই আছে হেৰা হনুমান তোমাক দেখা কৰিবৰ কাৰণে কৃষ্ণই মাতিছে হেৰা হনুমান তোমাক দেখা কৰিবৰ কাৰণে কৃষ্ণ মাতিছে এবাৰ দুবাৰ নহয় ৩-৪ বাৰ চিঞৰি চিঞৰি ক'লে হনুমানে চকু নেমেলিলে মূৰেই নেদাগে উপায়ন্তৰ হৈ ঘূৰি আহি প্ৰভুৰ ওচৰলৈ পালানে বোলে পালো কলানে বোলে কলো কি ক'লে প্ৰভু এবাৰ নহয় দুবাৰ নহয় ৩-৪ বাৰ চিঞৰি চিঞৰি
তুমি দেখা কৰিবলৈ মাতিছে বুলি ক'লো তেওঁ মুৰু নেদাঙিলে চকু নেমেলে হয় নেকি বোলে কয় তুমি এটা কাম কৰা কওকচোন এইবাৰ যোৱা পোৱাগৈ তোমাক ৰামচন্দ্ৰই দেখা কৰিব মাতিছে বুলি কয় হনুমান ৰাম ভক্ত কৃষ্ণক চিনি নাপায় তেওঁ একদম তুফান গ'ল গৈ ক'লেগে হেৰা হনুমান তোমাক ৰামচন্দ্ৰই দেখা কৰিব না প্ৰভু ৰামচন্দ্ৰে আছে বলা মই গৈ আছো বুলি কোৱা এবাৰ ক'বলৈ পালেহে একদম সাজু হ'লে তেওঁ উৰা মাৰি এই প্ৰভুৰ ওচৰ ক'লে বোলে পালানে বোলে পালো ক'লানে বোলে ক'লো কি ক'লে প্ৰভু এবাৰ ক'বলৈ পালোহে ৰামচন্দ্ৰই দেখা কৰিবলৈ পাইছে আহিবলৈ ৰেডি হ'ল সাজু হ'লে আৰু ওলালে হয় নেকি বোলে হয় আহিব নালাগে বুলি কোৱা আহিব নালাগে বুলি কোৱা এইটো একো ৰহস্য বুজি পোৱা নাই কিন্তু প্ৰভুৰ নিৰ্দেশ আকৌ তেওঁ বাধা দিবৰ কাৰণে উভতি যোৱাৰ লগে লগে সীতাক কৈছে লক্ষীক কৈছে তুমি সীতা হৈ থাকা আৰু মই ৰামচন্দ্ৰ হৈ থাকো যুগ বোলে দুইটো ৰাম সীতা হৈ বহি আছে এফালে হনুমানক বাধা দিবলৈ ঘূৰি যোৱালে হনুমান আধা বাট আহিলে গৈ ডৌকা মেলি হেৰা তোমাক যাব নালাগে বুলি কৈছে বুলি ডৌকা মেলি বাধা দিওঁতে হনুমানে বোলে মোৰ যাত্ৰা পথত প্ৰভু দৰ্শনৰ পথত তই ক'ৰ পক্ষী আহিছ বুলি থাপ মাৰি ধৰি কাষলতি তলতে সোমোৱাই লৈ আহিলে আহি প্ৰভুৰ ওচৰ পালেহি প্ৰভুৱে পালে আহিলা হনুমান বোলে হয় আহিলো বৰ ভাল কাম কৰিলা তোমাক বহুত দিন দেখা নাই কাৰণে মাতিলো বৰ ভাল লাগিল তোমাক দেখা পিছে এই কাষলতি তলত হেতি কি আনিছা বোলে প্ৰভু এইটো ক'ৰ পক্ষী জানো তোমাৰ দৰ্শন কৰা পথত গৈ পেলাই মানে ডৌকা মেলি বাধা দিছিল কাৰণে ধৰি কাষলতি তলতে সোমাই আনিছো হয় নেকি বোলে হয় এই দিয়া প্ৰভুৰ নিৰ্দেশনা যেতিয়া এৰি দিছে তেতিয়া মানে গৰুৰ পক্ষীয়ে মূৰ চুৰ জোকাৰি কৈছে মোতকৈ বলৱান প্ৰাণী আৰু আছে এয়া হৈছে একোটা মানে নিদৰ্শন কাহিনী উপকাহিনীৰ যোগেদি আমাক দেখাব বিচাৰিছে যে আমি নিব নোৱাৰা সম্পদক লৈ ধন ঐশ্বৰ্য মানে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন এইবিলাকক লৈ যাতে আমি গৰ্ব কৰিব লগা নহয় এইখিনি আমাক দেখুৱাইছে তাৰপিছত কৈছে আমি সদায় ভগৱন্তক আৰাধনা কৰি কৰ্ম কৰিব লাগে যাত্ৰাৰ কালত তেওঁৰ নাম লৈ যোৱাৰ আদৰ্শ আমি নিজেও কৰিব লাগে ল'ৰা ছোৱালীকো শিকাব লাগে তেতিয়া আমাৰ যাত্ৰাৰ যি লক্ষ্য আৰু উদ্দেশ্য কৰ্মৰ যি কামনা আৰু বাসনা ভগৱন্তই পূৰণ কৰিব ভগৱন্তক এৰি যাতে আমি নিজে কৰিছো বুলি ভাবিব লগা নহয় মহাভাগ্য আৰু কৈছে দেৱতাৰো দেৱ দৃশ্য নমি অৰুণ চৰণ দুই মই থাকো ঘনেক এৰি দি দেৱতায়ো যি যাক দেখিব নাপায় তাৰ চৰণ আজি ৰঙা চৰণ মই দেখা হৈছো মহাভাগ্য দূৰ গৈল আজি পৰিচয় গৈল তোমাৰো আমাৰো দেখা দেখি আজিৰ পৰা তোমাৰ মোৰ মাজত দেখা দেখি নহয় কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিব পায় এই কথাটো আমাৰ উদ্ধৱে যেনেকৈ অনুভৱ কৰিছে আমি প্ৰত্যেকেই অনুভৱ কৰিব লাগিব কি বুলি যে আমি পূৰ্ব জন্মত প্ৰাৰব্ধ কালত কিবা পুণ্য কৰি অহাৰ কাৰণে আজি ভকতৰ সংগত বহি আমি অক্ষয় মানে পুণ্য ভগৱন্তৰ কথা শুনাৰ সৌভাগ্য পাইছো যাহাৰ আছে পুণ্য অসংখ্যাত শিখে পাতে কাণ কৃষ্ণৰ কথা যে মই কিবা এটা পূৰ্ব পুণ্য কৰিছিলো কাৰণেহে আজি ভকতৰ লগত বহি এই কথা পাইছো আজি সেয়কে ভাবিব লাগিব যে মই পূৰ্ব জন্মত পুণ্য কৰিছিলো কাৰণেহে এনেকুৱা এটা যজ্ঞ অনুষ্ঠান অনুষ্ঠিত কৰি পাইছো এই যজ্ঞলৈ যদি কেনেবাকৈ অনিমন্ত্ৰিত অতিথি আহে তেতিয়া 100% এই যজ্ঞ পূৰ্ণাংগ হৈছে দেই আজি কেইবাজন অতিথি অনিমন্ত্ৰিত অতিথি আহি অংশগ্ৰহণ কৰিছে আৰু কোনোবা দেখা কৰি গুচি গৈছে এইটো এটা ডাঙৰ কথা দেই মনত ৰাখিব যেতিয়া মানে পৃথুৰ প্ৰভুৰ যজ্ঞলৈ যেতিয়া চাৰিসিদ্ধ আহিছিলে তেতিয়া চাৰিসিদ্ধ কৈছিল যে তোমালোকৰ পদধূলিয়ে আজি মোক শুদ্ধ কৰিলে গতিকে তথাপিতো তোমালোক যেতিয়া আহিলা এইকেইটা সংশয় মোক দূৰ কৰা ঠিক তেনেকৈ নিমি ৰজাৰ ৰাজসভালৈ যেতিয়া নৱসিদ্ধ আহিছিল অনিমন্ত্ৰিত মনত ৰাখিব কথাটা অনিমন্ত্ৰিত ৰূপে যদি কোনো অতিথি আহে তেতিয়া যজ্ঞ 100% পূৰ্ণাংগ হয় এই কথা আমাক দেখুৱাইছে গতিকে আমি অনুভৱ কৰিব লাগিব যে কিবা এটা পূৰ্ব পুণ্য নথাকিলে আমি এনেকুৱা সৎকাম কৰিব ধন টকা পইচা জ্ঞান বুদ্ধি থাকিলেও নোৱাৰিব যদি আমাৰ পুণ্যৰ অভাৱ হয় এই কথাটো উদ্ধৱে অনুভৱ কৰি আমালৈ এৰি থৈ গৈছে আদৰ্শ এৰি থৈ গৈছে ভকতৰ দেখি তাপ আকুল জগত পাপ হলুতক নেত্ৰ ভুল আতি এতিয়া উদ্ধৱৰ দুখ দেখি ভগৱন্তৰ চকু পানী ওলাইছে অৰ্থাৎ ভগৱন্তই নিজতকৈও ভকতক ভাল পাওঁ বুলি উদ্ধৱক কৈছে যাবৰ সময়ত কি বুলি কৈছে সখা ব্ৰহ্মা হৰ হলাইদ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰক ভাল পাওঁ শিৱকো ভাল পাওঁ
এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাইতো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আনো বান্ধৱ উদ্ধৱ তুমি খন মনত ৰাখিব কথাটা আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় গতিকে সেই ভকতৰ যদি পদধূলি পৰে আমাৰ উপকাৰ হ'বনে নহয় আমাৰ পৃথু প্ৰভুৱে কৈছে যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰত ভকতৰ পদধূলি নপৰে সেইখনত আলয় আহুকাল অশান্তিৰ পৰা মুক্ত হ'ব নোৱাৰে সাপৰ গাত স্বৰূপ হৈ থাকে গতিকে আমাৰ একান্ত ভকতৰ পদধূলিটো পাৰিলে সদায় নোৱাৰিলে সপ্তাহত নোৱাৰিলে মাহেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হলেও এনে ধৰণৰ ভকতৰ পদধূলি শক্তি অনুসৰি দে এতিয়া কলি যুগত কাৰো ঘৰলৈ ভগৱন্ত বৈকুণ্ঠপতি আহি ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ পঢ়া শুনাত ভাল হ'ব ঘৰখন মংগল হ'ব বুলি নকয় কোনে ক'ব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আজি দাস বাপৰ অৱস্থা ভাল বহুত ভকত মাতিছে আপোনালোকৰ কিমান সামৰ্থ্য নাই 10 জন মাতক তাকে দিল খুশিকে দে পবিত্ৰ অন্তৰে ভকতৰ সেৱাত আপুনি উপাৰ্জিত অৰ্থ ব্যৱহাৰ কৰিব অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আপুনি ধন উপাৰ্জন অৰ্জন কৰিছে কোনা ধনঞ্জয় ধন নহলে কাৰ্য নিখিজয় আজি অনুষ্ঠানটো পাতিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হৈছে মই তোমাক ভাল কাম কৰিবলৈ সৎ কাম কৰিবলৈ ধনটো দিছো আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে তোমাক ধনটো দিছো মই দিয়া ধন থাকি যদি উগ্ৰপন্থী বলি হ'ব লগা হয় মই দিয়া ধন থাকি যদি ঘৰতে চুৰ ডকাইতে মাৰিব লগিয়া হয় ধনৰ মূল্য কত গতিকে অৰ্থ আজি 12 কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল ধন উপাৰ্জনে কৰি যদি আজি দৰে ঈশ্বৰ সেৱা কৰ্ম কৰিব নোৱাৰে সেই ধনৰ কোনো মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে আপুনি বহুত ব্যৱসায় কৰি চাকৰি কৰি ধন উপাৰ্জন কৰি বেংকত ফিক্স ডিপোজিট কৰি থৈছে কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ বা আত্মা ওলাই যাব আপোনাৰ ফিক্স ডিপোজিটৰ ধন আপুনি ভোগ কৰিবলৈ নাপায় কোনে কৰিব নমিনিয়ে উলিয়াই খাই থাকিব আপুনি খাবলৈ নাপায় সেইকাৰণে কৈছে নিজ হস্তে আৰ্জিত যি উপযোগ না কিছু ব্যয় কৰিও হৰিৰ সেৱা তুমি জীয়াই থাকোতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ যিবা কিছু আছে ধন তেজা তাৰ মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে ভগৱানৰ অৰ্থে দিল খুশিকে কৰিবা তে কি হ'ব তেবেকে ভগতি বাঢ়ে মাধৱত প্ৰেম সৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে আজি অনুষ্ঠানটোত দাস বাপৰ যথেষ্ট পইচা খৰচ হৈছে দেখাত খৰচ হৈছে আচলতে জমা হৈছে কেনেকৈ এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন সাঞ্চিত হয় এনেকুৱা কথা নজনা কাৰণে বহুত মানুহে এনেকুৱা ভাল কামত খৰচ কৰিবলৈ নিবিচাৰে ফলত কি হয় হাকত নেখাই লোন পিটিকাত যায় জিনিব আমাৰ ভাগৱতত কৈছে ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভইলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লয়া বৈষ্ণৱ বুলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে আপুনি ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত ব্যৱহাৰ নকৰে তেতিয়ালে ভগৱানে কৈছে তেওঁ বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক তেওঁক মই দণ্ড দিম মানে শাস্তি দিম কেনেকৈ নহি সুৰে নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ ভূয়া ৰাজাই লয় তাৰ ধনটো মই চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা নিম নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো ৰেহাই নিদিও হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি সেই জীৱটোক মই পৰজন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলে সেই দুখৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব এতিয়া আপুনি গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ভগৱানৰ নাম লৈ ভিক্ষা খোজে এইটো ভাগৱত দৰ্শন গতিকে আমি যাতে উপাৰ্জিত অৰ্থৰ যাতে সঠিক প্ৰয়োগ কৰিব জানো তাৰ কাৰণে ভাগৱতে আমাক নিৰ্ণয় কৰি দিছে